অংকিতা লাইফষ্টাইল ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। দিনত ভিডিঅ' আৰম্ভ কৰা নহ'ল, সেইটো কাৰণে সন্ধিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। যিহেতুকে বতৰ ইমান ডাৱৰীয়া, বিশেষ আপোনালোকক একো দেখুৱাবলগীয়া নাছিল, গতিকে মই ভিডিঅ'টো আৰম্ভ কৰা নাছিলোঁ। কিন্তু ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰোঁ। মই সন্ধিয়াৰ সময়খিনি কি কৰিনো পাৰ কৰিছোঁ তাকে আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষৰলৈকে চাই যাব। যিসকলে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰলৈ চাই আছে তেওঁলোকলৈ এটাই অনুৰোধ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি থৈ যাব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বিলাক চাইছে আৰু মোক আগবাঢ়ি যোৱাত ছাপোৰ্ট কৰিছে তেওঁলোকলৈ সঁচাই মোৰ অন্তৰৰ ফালৰ পৰা বহুত ধন্যবাদ। আগলৈও মোক এনেকৈ সহায় কৰি যাব যাতে মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ মৰমৰ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ, গতিকে মোক সদায় মৰম কৰি যাব। মই তেতিয়া উৎসাহিত হ'ম আপোনালোকৰ মাজলৈ কিছুমান ভাল ভিডিঅ' লৈ আহিবলৈ। মই চেষ্টা কৰিম সদায় যাতে আপোনালোকৰ মাজলৈ কিছুমান ভাল ভিডিঅ' লৈ আহিবলৈ। বলক আৰু কথা নকওঁ, আজিৰ ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰিছোঁ। মই সন্ধিয়াৰ সময়কণ কি কৰিনো পাৰ কৰিছোঁ তাকে আপোনালোকক আজি দেখুৱাম। এইফালে চাহ খাবলৈ লৈছোঁ, পকৰি, কাঁচা চানা তেনেকৈ আছে। মই খাই ভাল পাওঁ, সেইটো কাৰণে মিষ্টাৰ কামৰ পৰা আহোঁতে লৈ আহিছিলে, খাই লওঁ। আছে দিয়া। নাচিলে নাচা। বাই বাই কৈ দিয়াচোন, বাই বাই কৈ দিয়া। হাই কৈ দিয়া, হাই কৈ দিয়া। ৰাম ৰাম গাই দিয়াচোন। ৰাম কেনেকৈ গায়? ৰাম গাই দিয়াচোন। বাইতে পকৰি গাই দিয়াচোন। পাপা কৈ দিয়া, পাপা কৈ দিয়া। দদো কৈ দিয়া। মাম্মাম কৈ দিয়া। তাৰপিছত আৰু কি ক'বা? কাণ কোনখন? কাণ ক'ত? কাণ দেখাই দিয়া। কাণ দেখাই দিয়া। এজনী কোন ওলালে চোৱাচোন, এজনী কোন ওলালে। কাণ দেখাই দিয়া, কাণ দেখাই দিয়া আকৌ। বাবাই কৈ দিয়া, বাবাই কৈ দিয়া, বাবাই কৈ দিয়া। আজৰি হৈ এইমাত্ৰ ৰুমলৈ আহিছোঁ আৰু আপোনালোকক আজি মই খোৱা বোৱাখিনি দেখুওৱা নহ'ল, কাৰণ একদম চিম্পুল আছিলে।
আমাৰ ঘৰতে যিহেতুকে লোকেল কুকুৰা আছে, গতিকে এটা লোকেল কুকুৰা মাৰিছিলে আৰু মায়ে জুইত বনালে একদম চিম্পুলকৈ। গতিকে মই আপোনালোকক কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ নকৰিলোঁ। এতিয়া প্ৰায় 9:30 মানেই বাজিবলৈ হ'ল আৰু মই শুবলৈও আহিছোঁ, অকণমান ফ্ৰেছ হৈও আহিলোঁ। গতিকে আজি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট কৰিও জনাব। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈয়ে বিদায় লৈছোঁ। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু হাঁহি ধেমালি ফূৰ্তিৰে জীৱনটো উদযাপন কৰক। বাই বাই।